হেল্ল' বন্ধুসকল নমস্কাৰ পুনৰ স্বাগতম জনাইছোঁ মোৰ আৰ ইউটিউব চেনেললৈ বন্ধুসকল মই গৈ আছোঁ ডেকাচাং বুলি কওঁতে কিছুমানে আপোনালোকে ভাবিব পাৰে ডেকাচাং নামটো কিছুমানৰ কাৰণে প্ৰথম শুনা নিচিনা হ'ব পাৰে কিন্তু ডেকাচাং কি হয় আৰু মই ডেকাচাঙত কি কৰিব গৈ আছোঁ সকলো কম মাত্ৰ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। বন্ধুসকল ফাইনেলি আহি পালোহি ডেকাচাং। চাওক ইমান ডাঙৰকৈ মহৰ শিঙেদি গেটটো বনাই থোৱা আছে। ডেকাচাং মানে ডেকাচাং হ'ল এটা ৰিজৰ্ট হয়, এটা ব্যক্তিগত এটা ৰিজৰ্ট। বন্ধুসকল চাই থাকক, মই ভিতৰলৈকে আপোনালোকক দেখুৱাম। ইয়াতে কাউণ্টাৰ আছে। বন্ধুসকল আপোনালোকে ভাবিব পাৰে কাউণ্টাৰত কিয় মানুহ নাই। একচুৱেলি বন্ধুসকল ৰিজৰ্টখন আজি বন্ধ। পৰহি ইয়াতে ডাঙৰ বিয়া হৈ গৈছে, সেইকাৰণে মোৰ সম্ভৱ মানুহকেইটাক অকণমান ৰেষ্ট দিছে চাগে, সেইকাৰণে বন্ধ কৰি থৈছে নেকি। এয়া চাওক বন্ধুসকল খানা বনোৱা পদ্ধতিও কিমান নেচাৰেলিটি। চাই থাকক বন্ধুসকল, গোটেইখিনি আপোনালোকক দেখুৱাম। সেইফালেদি গৈ অকণমান ওপৰলৈ উঠি গ'লে তাতে ধুনীয়াকৈ পকাৰে ঘৰ বনোৱা আছে। তাতে আপুনি ৰুম লৈ থাকিব পাৰিব ৰাতি। যদি ৰাতি থাকিবলগীয়া হয় তাতে ৰুম লৈ থাকিব পাৰিব। এয়া চাওক তৰাপাত। ইয়াতে এটা আইলেণ্ড বুলি ক'ব পাৰিব। এইটো আইলেণ্ডৰ নিচিনা এটা ঘৰ, চাৰিওফালে পুখুৰীৰ মাজতে এইদৰে ইমান ধুনীয়াকৈ সজাই থৈছে। এয়া মেনু কাৰ্ড, প্ৰতিটো টেবুলতে এইদৰে মেনু কাৰ্ড দিয়া আছে। এইদৰে চাই মেলি আপোনালোকে মন পচন্দৰ খানা অৰ্ডাৰ কৰি খাব পাৰিব। সেইফালে আকৌ চাওক কিমান ধুনীয়া। বন্ধুসকল মই আজিৰ ভিডিঅ'ত এইদৰে ডেকাচাং ৰিজৰ্টখনৰ কিছু পৰিৱেশ দেখুৱাবলৈ যত্ন কৰিলোঁ। চ' ভিডিঅ' ইমান দীঘলীয়া নকৰোঁ, আজিলৈ ইমানেই। বাই বাই।